Hi viewers, welcome to an EduTech overall. আজি এটা সৰু জব ইনফৰমেশ্যন লৈ আহিছোঁ CISF ৰিক্ৰুটমেণ্ট 2019 ইয়াতে পোষ্ট ওলাইছে 914টা আৰু ইয়াতে লাষ্ট ডেট আছে 29/10/2019 গতিকে চাওক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে কি নিউ ইনফৰমেশ্যন দিয়া আছে চাওক ভেকেন্ট থকা পোষ্ট এইকেইটা ট্ৰেডছ গোটেইকেইটা ট্ৰেডছৰ হয় ট্ৰেড লাগিব কাৰ্পেণ্টাৰে হওক সুইপাৰে হওক পেইণ্টাৰে হওক গোটেইকেইটা ট্ৰেডত আছে গতিকে ট্ৰেড চাৰ্টিফিকেট লাগিবই চাওক কোৱালিফিকেশ্যন কি কৈছে মেট্ৰিকুলেশ্যন হ'ব লাগিব অৰ্থাৎ মেট্ৰিক পাছ কৰিব লাগিব লগতে ট্ৰেড চাৰ্টিফিকেট লাগিব যিকেইটা ট্ৰেডৰ ওপৰত আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰপিছত কৈছে বয়সৰ কথা বয়সটো চাওঁ আমি কি কৈছে 18ৰ পৰা 23 বছৰ হ'ব লাগিব কোনটো তাৰিখ আছে 1/8/2019 এই তাৰিখটোৰ ভিতৰত 18ৰ পৰা 23 বছৰ হ'ব লাগিব গতিকে বয়সটো খুবেই দৰকাৰী এইটো এপ্লাই কৰাৰ আগত চাই ল'ব আপোনাৰ বয়সটো যদি এদিন কম বা এদিন বেছিও হয় দিয়া তাৰিখতকৈ তেতিয়াহ'লে এপ্লিকেশ্যনটো ৰিজেক্টেড হৈ যাব তাৰপিছত এপ্লিকেশ্যন ফিজ আছে 100 জেনেৰেল OBC আৰু ইকনমিকলি উইকাৰ সেকশন কেণ্ডিডেটে পে কৰিব লাগিব বাকি STৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই তাৰপিছত আছে সিলেকশ্যন প্ৰসেছটো দুটা ষ্টেপত হ'ব এটা আছে PET আৰু PST PET হ'ল ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰপিছত ডকুমেন্টেশ্যন এণ্ড ট্ৰেড টেষ্ট ডকুমেন্টেশ্যন আপোনাৰ ডকুমেন্ট চাব ভেৰিফাই হ'ব তাৰপিছত ট্ৰেড টেষ্ট যেটো ট্ৰেডত এপ্লাই কৰিছে সেই ট্ৰেডৰ ওপৰত নলেজ কিমান আছে তাৰ ওপৰত এটা টেষ্ট ল'ব বি কৈছে কি OMR বেসড ৰিটন এক্সামিনেশ্যন এটা ৰিটন এক্সামিনেশ্যন হ'ব এটো OMR সিটত দিব লাগিব তাৰপিছত বিশেষ ইয়াতে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন নাই আৰু আপোনালোকে এটো অফলাইন কৰিব লাগিব গতিকে CISFৰ অফিচিয়েল ৱেবছাইটত পাই যাব ফৰ্মটো ডাউনলোড কৰি পোষ্ট কৰিব গতিকে আজি এইখিনিয়ে আছিল ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো নতুন যেহেতু আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ